বাৰ্বি গগৈ কথাৰে বিলৰ পাৰৰ আবেলিটো। পাঠ ডিম্পী শৰ্মা। মনত পৰেনে এতিয়াও সেই বিলৰ পাৰৰ আবেলিলৈ? মই বহি আছিলোঁ নিজানত, আৰু তুমি মনে মনে আহি চক খুৱাই দিছিলা। মোক কৈছিলা, কি ভাৱত মগ্ন বনৰ পক্ষী। মই কওঁ নকওঁকে আকৌ এবাৰ নিজৰ মনটোকে সুধি কৈছিলোঁ, তুমি সঁচাই মোৰ হ'বানে বুলি। উত্তৰত কৈছিলা, মিছা প্ৰতিশ্ৰুতি কিয় দিম বুলি। দিনবোৰচোন ভালেই গৈ আছিল, হঠাৎ কি হ'ল গমেই নাপালোঁ। বিলৰ পাৰলৈ চোন আজিকালি বনৰ চৰাইটো নাহে। বহুত দিন অকলে অকলে তালৈ ৰৈ আছিলোঁ। মনে কয় সি আহিব। বুকুৰ ভিতৰত এতিয়া সদায় একুৰা তপ্ত জুই জ্বলি শেষ হয়। কিমান আৰু নিজক কষ্ট দিম। ঘূৰে ৰাতি কান্দি শেষ নহয়, বেদনা যেন শেষ নহয় অলেখ লেখ। কত সপোনৰ আঘাত, মিছা প্ৰতিশ্ৰুতিৰে শেষ জীৱন। নিৰ্জনতা প্ৰিয় আছিল, নিসংগতা নহয়। কিন্তু আজিকালিচোন অকলে থাকিয়েই ভাল লাগে। বনৰ পক্ষীক সজাত বান্ধি গুচি গলা, এবাৰো নাভাবিলা মিছা প্ৰতিশ্ৰুতিৰ পৰিণাম কি হ'ব পাৰে। মই তোমাক ভাল পাইছিলোঁ, আনক নহয়। সেইবাবে আজিও বেলেগক স্থান দিব পৰা নাই। বিশ্বাস কৰিছিলোঁ তোমাক, কাৰণ সঁচা অন্তৰেৰে ভাল পাইছিলোঁ।